আটাইতকৈ বেছিকে কষ্ট কৰা মানুহজন মই জেলত গৈছো মই এই কেলেংকাৰীৰ তদন্তৰ পুৰা সিবিআই তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰাবৰ ব্যৱস্থা কৰিছো মই আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছো যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা লোৱা কাৰ্যসূচীটো এইটোৱেই হ'ল মেইন উদ্দেশ্যটো আমি আজি বাক্সা ডিষ্ট্ৰিক্ট আৰু টাউনপুৰ ডিষ্ট্ৰিক্ট যৌথভাৱে আমি ধৰ্ণা কৰিবলগীয়া বাধ্য হ'ল যিহেতু আগৰ পৰাই আমাক চৰকাৰে কৈছিল মানে শ্বহীদসকলৰ জৰিয়তে বা তেজেৰে তিনিটা চৰকাৰ গঠন হ'ল তিনিটা চৰকাৰ গঠন হোৱা স্বত্তেও আজিলৈকে আমাৰ যিবিলাক আন্দোলনত শ্বহীদ পৰিয়ালবৰ্গক 5 লাখ টকা দিয়াৰ কথা আছিল আজিলৈকে দিয়াই নাই তেওঁলোকে কি ভাবিছে নিজে কাৰণতে আমাক জনাব লাগিছিল তেওঁলোকে আমাক কোনো অফিচিয়েলিভাৱে তেওঁলোকে আমাক বুজাইও কোৱা নাই আৰু আমাক আজিলৈকে টকাখিনি দিয়া নাই গতিকে আমি বাধ্য হ'ল আমাৰ যিবিলাক মানে শ্বহীদবৰ্গৰ পৰিয়ালবিলাকে নামানে মনে নামানে যে আজিলৈকে কি কৰি আছে চৰকাৰবিলাকে গতিকে 5 লাখ টকা আমাক দিব লাগে এইটোৱেই আৰু কথা কিমান পৰিয়াল বঞ্চিত হৈ আছে আমাৰ জনসংখ্যা কিমান আছিল 909জন শ্বহীদ পৰিয়াল আছে তেওঁলোকে আজিলৈকে পোৱাই নাই হয় তিনিটা চুক্তি হৈ গ'ল আজি আমাক কি কাৰণত দিয়া নাই তেওঁলোকে কৈয়ে আছে নিদিয়া বুলিতো তেওঁলোকে কোৱাই নাই দিম বুলি কৈ আছে আৰু টকা দিয়াৰ লগতে আৰু চাকৰি দিয়াৰ তেওঁলোকে উল্লেখ কৰিছে কিন্তু আজিলৈকে টকা আৰু চাকৰি সেইবিলাক বস্তু নাই নতুনকৈ মানে আমি যেতিয়ালৈকে নাপাম 5 লাখ টকা তেতিয়ালৈকে আমি দাবী কৰি থাকিব লাগিব যিটো মানে শ্বহীদ পৰিয়ালবৰ্গসকলে নামানে কোনোবা আজিলৈকে বুঢ়া বুঢ়ী হৈ পেলাই মানে আশা কৰোঁতে মানে মৰি গ'ল আমি দুখ লাগি যায় তেওঁলোকক দেখি পেলাই তেওঁলোকে আমাক বাধ্যতা কৰে যে আপোনালোকে কি কৰি আছে যে চৰকাৰে নিজে উপযাচি মানে কৈ লৈছে তিনিটা চুক্তি হৈ গ'ল তিনিটা চৰকাৰ হোৱাৰ স্বত্তেও আজিলৈকে কি কাৰণত দিব পৰা নাই আৰু আমি শুনিবলৈ পাওঁ কেতিয়াবা দুখ লাগি যায় যে চৰকাৰ যিবিলাক মানে উন্নয়ন যিবিলাক কামত সেইখিনি টকাখিনি তেওঁলোকে খৰচা নকৰি আৰু শ্বহীদবৰ্গসকলক পইচা নিদি মানে চৰকাৰে তেওঁলোকৰ পৰা কিছুমান কাটি লৈ যাই আছে গতিকে কাটি লৈ যোৱাতকৈ আমাক শ্বহীদ পৰিয়ালসকলক দিলে আজিলৈকে সেইখিনি সমস্যাটো সমাধান হ'লে হয় এইটোৱে আমি যেতিয়ালৈকে নাপাম তেতিয়ালৈকে আমি বাধ্যতা হ'ম যে ধৰ্ণা কৰিব লাগিব বা অফিচিয়েল আদালতে আমি আমাৰ সমস্যাখিনি আমি জনাই থাকিম এপিএছচি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এই কেলেংকাৰী আচলতে কোনে কৰিছিলে নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল কিন্তু এই কেলেংকাৰীৰ মূল যি দুজন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোক কোন জানেনে স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়া বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছোঁ যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে এইটো লুকুৱাই লৈ এইটো কমকৈ কৈ অন্য ফাংফুং কথাবিলাক বেছিকৈ কৈ থাকিলে কোনো ৰিজাল্ট নাই এপিএছচি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে সেইটো লুই বাজাৰ হওক সেইটো আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ সেই কেলেংকাৰী হওক বা মানুহৰ পৰা এক্সটৰ্চন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই এপিএছচি কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়ক কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই আলোচনা হৈছে গৌৰৱ গগৈৰ নাম আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম আলোচনা হৈছে কি নাম এই ফ্ৰড কি নাম দুলাল বৰাৰ নাম কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব কি কয় তৰুণ গগৈ ডাঙৰীয়া আৰু দুজন মানুহ আছে এজন হ'ল
বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয় আৰু এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই। আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি? তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব? নুলিয়াই আপোনালোকে। মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছো এজন বিধায়কে। এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই, জেলত গৈছো মই। এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছো মই। আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছো যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা।